বাসনা লাগিছে। হেল্ল' দোস্ত, ৱেলকাম টু মাই আনাদাৰ ব্লগ। গাইজ, পূজা শেষে এতিয়া লক্ষী পূজা আহি আছে। মানে লক্ষী পূজাত যাবৰ কাৰণে ওলাইছোঁ। আমাৰ কাষত এটা ডাঙৰ লক্ষী মন্দিৰ আছে। কিছুমানে হয়তো জানে, শিলগোহানী থান বুলি কয়। তাতে 3 দিনীয়া কাৰ্যসূচীৰে ডাঙৰকৈ লক্ষী পূজা প্ৰত্যেকবাৰে হয়। এইবাৰো হৈছে 3 দিনীয়া কাৰ্যসূচী দি। আজি প্ৰধান লক্ষী পূজা আৰু যোৱাকালি গৈছি। আৰু আজি লক্ষী পূজা মানে এতিয়া গা চা ধুই মন্দিৰক লগি যাবাক লগি ওলছোঁ। নৱজিত ৰখি আছে। নৱজিত মই এতিয়া মন্দিৰক লগি যাই আছোঁ, সেৱা এটা কৰি আহোঁ। তাৰমানে আমাৰ ইয়াতে মাঘৰ 1 তাৰিখে ডাঙৰ সভা হয়। শিলগোহানী থানৰ সভা বুলি ক'লে সকলোৱে জানেই। তাতে মানে কি হয়, 1 তাৰিখে ইমান মানুহ হয়, তাৰমানে সেৱা কৰিব নোৱাৰি সিদিনা। আজি বোলো ভাবিছোঁ ঘৰৰ কাষৰে মানুহ সেনেকৈ যাবাৰে নাই। তাৰমানে আজি লক্ষী পূজা বুলি তাতে যাই এটা সেৱা কৰি আহোঁ। আৰু মানুহো কম হ'ব, ধুনীয়াকৈ ভিতৰত দেখি শান্তিত যাই সেৱাও কৰিব পাৰিম। সেনেকৈ তাৰমানে নৰি এই বহুত যেতিয়া মানুহ থাকে সেৱা ভালকৈ কৰিব নোৱাৰি। এতিয়া যাই ধুনীয়াকৈ সেৱাটো কৰি আহোঁ। আৰু সভা হয় মাঘৰ 1 তাৰিখে, তেতিয়াও সভা দেখাৰ চেষ্টা কৰিম আপোনালোকক। এতিয়া যাই আছোঁ ৰ'ব। গাইজ, আমি এতিয়া মন্দিৰ প্ৰাংগণত উপস্থিত আহি পালোঁ। এতিয়া সেৱা এটা কৰোঁ, কিন্তু চাকি তাকি বিক্ৰী কৰিব বুলি ভাবিছিলোঁ, চাকি নাই। মই ঘৰৰ পৰাই ধূপ লৈছোঁ, অলপ ধূপ লাগে তাক সেৱাটো কৰি ল'ম ৰ'ব। গাইজ, সেৱা চেৱা কৰা আহি গ'ল। মানে মন্দিৰটোৰ ভিতৰত মই সোমাই বনাইছিলোঁ, আগতে কৈছোঁ। মানে এটা এনাৰ্জি, এটা ফিল হয় এটা। আৰু এইটো বহুত পুৰণি মন্দিৰ। আৰু এই যিটো মূৰ্তিটো আছে, মাটিৰ পৰা ফুটি ওলোৱা মূৰ্তি। মানে বহুত আগতে ইয়াতে বহুত ধুনীয়া কাহিনী এটা আছে। কাহিনীটো বাৰু পিছত কোৱাৰ চেষ্টা কৰিম, মানে মাঘ বিহুত ধুনীয়াকৈ আপোনালোকক ক'ম। মানে মূৰ্তিটো কেনেকৈ ওলাল, মানে মূৰ্তিটো এতিয়াও মন্দিৰটোৰ বহুত তলত আছে। তলত মানে ফুটি ওলা মূৰ্তি না। এতিয়া লাহে লাহে এইগিলাখান জেগাত মাটি চাটি দিছে, এইগিলাখান জেগা ওখ আহি গ'ল, কিন্তু মূৰ্তিটো বহুত তলত আছে। মানে চেৰি দি নুমি যাব লাগে। আৰু মানে অহাকালি ফাংচন আছে, গায়ক আছে কোনোবা, আৰু আজি পাঠক আছে। কালিও আহিম, মানে 2 দিন লগ কৰি এটা ধুনীয়াকৈ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আপোনালোকক। আৰু এইটো মন্দিৰটো ধুনীয়াকৈ বনাইছে। আৰু ইয়াৰ পৰা চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ ঘৰ বহুত দূৰ নহয়, অলপমান দূৰ। এইবাৰ অলপ ভাল কৰিছে তেখেতকো ধন্যবাদ দিলোঁ, মন্দিৰটো অলপ ধুনীয়া কৰাৰ কাৰণে। অলপ মানে এইগিলাখান টাইলছ হেৰি চেৰি লাগে, ধুনীয়া কৰিছে। আৰু লগত আছে নৱজিত। গাইজ, কালি আমি পূজাৰ পৰা আহিলোঁ, মানে আজি তাতে গায়ক আছে। আৰু এতিয়া আমি লৈ আহিছোঁ, মানে গাড়ীখন উলিয়াব পাৰি না চালোঁ। কাম কৰি থকাতে যদি কিবা প্ৰব্লেম হয়, অলপ আপ ডাউন কৰিব লাগে। এনেই আমাৰ গেটৰ সেইখিনি তাৰমানে মিলাই ল'ব লাগিব, কিন্তু পাইছোঁ গাড়ীখন ধুনীয়াকৈ উলিয়াবা। আৰু এতিয়া আমি আহিছোঁ চুলিকেইটা, মানে মোৰ অলপ চুলিকেইটা কাটি দিওঁ। এই দাড়ি চাৰি একেবাৰে ৰেখা হৈছে, ঘৰত গালি খাই আছোঁ। এতিয়া চুলিকেইটা কাটি লওঁ, তাৰপিছত এতিয়া গাড়ীখন উলিয়াইছোঁহে, সোমাব পাৰোঁ না কি নাজানো। যাই কিন্তে সোমাব পাৰোঁ না চাব লাগিব। আৰু ৰাতি গায়ক আছে, গায়কটোৰ নাম নাজানো, কিবা নামটো নাজানো, গেলিহে গম পাম। আমি যাম, ৰাতি যাম। গাইজ, চুলি তুলি কাটা আহি গ'ল। বাপৰে বাপ, বেলেগ কাট দিছোঁ, কিন্তু কেনে দেখা আহিছি কৈ দিব এটা। আৰু এতিয়া আমি যাই আছোঁ, গাড়ীখন এতিয়া সোমাব পাৰোঁ না নৰোঁ বা। যদি মানে নৰোঁ, বালাৰ হৈ আছে, বালা মাহা বেলচা মাৰি গুচাব লাগিব। তাৰপিছত গাড়ীখন থ'ব পাৰিম, তাৰমানে যাই চাই আছোঁ এতিয়া থ'ব পাৰোঁ না নৰোঁ। বাহ, পুরা পুরা বাসনা লাগিছে। পুরা পুরা বাসনা লাগিছে। আহিব গাড়ী ধুনীয়াকৈ।
মৰম দিম চেনে দিম দেহা মই তোমাকে সাথে গৈ গৈ বহাকে পালেহি জানো তাই এটা ডাঙৰকে চিঞৰ মাৰি দিয়কচোন ভাল লাগিব বঢ়িয়া এতিয়াহে জোচটো আহিছে ওচৰতে গৈ গৈ বহাকে পালেহি জানো বোলো আহা বিহু মাৰুংগৈ বোলো আহা বিহু মাৰুংগৈ এইবাৰো গান গাই আছে ৰ'ব মানে গায়কটোৰ নামে নাজানো মই ভালকে কি বেয়া নাম এই নাম কি গায়কটোৰ গীতাৰ্থগিৰি এতিয়া আহি গম পালোঁ মানে মই সেনাহানে অলপমান আহিয়ে গম পাম এতিয়াহে চাগে ল'ৰাখিনি মনটো অকণ ভাল লাগিছে হয়নে হয়নে নাই মাজুলীৰে চলিছো পোৱালিকে দুখনে প্ৰতি বহুতকে পাৰে সিপাৰে মাজুলীৰে চলিছো পোৱালিকে দুখনে প্ৰতি বহুতকে পাৰে সিপাৰে পাখি যায় মাজুলীৰে চলিছো পোৱালিকে দুখনে প্ৰতি বহুতকে পাৰে সিপাৰে চুই চালে বুজিবা বুকুৰে ভিতৰ কিহৰে খহনীয়া মন গলে নুমৰা মুচিব জাৰানে হৃদয়ৰে দুবুজা গতি উঠা দুটি উঠালে ৰঙালীলা কথা মনতে কোনোবা কাষতে ঘূৰিবলে সময় হ'বলে মাজুলীৰ চলিছো পোৱালিকে দুখনে বাহি তুমি সজমে ইয়াতে মোৰ দি সুৰে সুৰে মুখ ভৰি তুমি নাচিবা মোৰ ধৰ গোপন ভাষাত সেউজৰ সংযোগ মাৰা তুমি বজামে ভাল ফুৰে গাইজ আহিবতে মানে 10:30মান বাজিছিল একেলগে ভাবিছোঁ 11টামানত উঠিব কিন্তু আহুজি গায়কে গান মাৰি আছে মানে মোৰ এটা পাৰ্চনেল হৈ গৈছোঁ সিদিনা ৰাকেশ ৰিয়ানৰ প্ৰগ্ৰেম চালোঁ আৰু আজি গীতাৰ্থগিৰি চাগে নামটো মানে মই নামটো ভালকৈ নাজানো কিন্তু পাৰ্থক্য পাইছোঁ ৰাকেশ ৰিয়ানত কিন্তু কৰি কিন্তু এখেতৰ মই গীত ভাল পাইছোঁ মানে ভাল লাগছে আৰু শুনি আৰু এতিয়া গাই আছে অলপমান ইবাক চাইডে আহিছোঁ ইয়াৰ বেছি গোটেই শেষক লগি নাচাম দুটামান গান চাম আৰু চাই আৰু ঘৰক লগি যাই থাকিম আৰু ভিডিঅ'টো কেনে পাই জনাব আৰু এটা বা দুটা গান দেখাৰ চেষ্টা কৰিম মাতবিলাক ইমান কমকৈ ওলাইছে যে ভোক লাগিছে নেকি ভাত খাই আহিছেনে আমাৰ বাইদেউসকলে অহা নাই সোনকাল হৈ আছে ভাত খাবলৈ হোৱা নাই বাৰু অকণমান গাবচোন মোৰ লগত ভাল লাগিব অকণমান নাচিব লাগে এইখিনি ভাল লাগিব
গাইছ আজিৰ কাৰণে আৰু হৈ গ'ল গান চালোঁ মানে গায়ক নিটোৰ সিমান এটা ভাল লগা নাই নামটোও কি নাজানো এতিয়া ঘৰক লগি যাই আছোঁ ভিডিঅ'টো কেনে পাই জনাব লক্ষী পূজা দেখালোঁ 2 দিনৰ একেলগে এটা ভিডিঅ' কৰি ধুনীয়াকৈ দেখালোঁ আপোনালোকক আজিৰ কাৰণে বাই বাই